চাবলৈ ধৰোঁতেন আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ পৰা। এইটো হ'ল আমাৰ যিখন চুকীয়া হৰি মন্দিৰ। এই হৰি মন্দিৰত কালি এখন ভাওনা আয়োজন কৰা হৈছিল। ভাওনাখনৰ নাম আছিল মৎস্য অৱতাৰ আৰু সেই মৎস্য অৱতাৰ ভাওনাখন উন্নত মানদণ্ডৰ হৈছিল। ইয়াত উন্নত ধৰণৰ লাইটিং ব্যৱস্থা, উন্নত ধৰণৰ চাউণ্ড ব্যৱস্থাও আৰু উন্নত ধৰণেৰে অভিনয় কৰিছিল। আৰু সেই ভাওনাখনৰ দুটা খণ্ড আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলত সেই খণ্ড দুটা চাওক আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ কাষত যিটো বেল আইকন ল'ব, বেল আইকনটো টিপি দিব। আজিলৈ নমস্কাৰ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ড আমি আপনি ব্রহ্মা বিষ্ণু মহেশ্বর নিশ্চয় আপনি মোক আপোনাৰ ৰূপ ধাৰণ কৰি সত্যবত মই বিষ্ণু তোমাক পৰীক্ষা আপুনি এই মৎস্য অৱতাৰ আজি এই ৰাতি পৃথিৱীৰ তোমাৰ বাহিৰে এই পৃথিৱীত আৰু লক্ষ্মীয়ে দৈত্য সদন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰে। সি এতিয়া একে আকৃতি ৰূপ ধৰি হয় দৈত্য নিধন কৰি তোমাক এই প্ৰশ্ন অৰ্পণ নিধন কৰি মৎস্য ৰূপত তোমাৰ ওচৰলৈ